guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক আটাই ভালে আছে। সো আজি মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ মিতাক্ষীৰ এনেদৰে টোপনি মৰি থকাৰ পৰা। মিতাক্ষী এতিয়া উঠাই নাই, তাই আঁঠুৱাৰ ভিতৰতে আছে, দেখিছেনে? আৰু এতিয়া কেইটা বাজিছে গম পায়? এতিয়া বাজে 9:30 আৰু এতিয়ালৈকে মিতাক্ষী উঠা নাই। বাৰে বাৰে মাতি আছোঁ, তাই দেউতাক যোৱাৰ সময়তো উঠিলে, কিন্তু নাই, তাইৰ টোপনি শেষ হোৱা নাই বোলে। সেইকাৰণে তাই মই আঁঠুৱাখন খুলিও দিছোঁ, কিন্তু নাই, তাইৰ উঠিব হোৱা নাই। চ' তাই এনেদৰে শুই আছে। উঠিবানে আজি? কৈ দিয়া, উঠিবানে নাই? তাই আজি নুঠে। আৰু বতৰটোও খুব বৰষুণ আজি ৰাতিপুৱাৰ পৰা। আজি বুলি নহয়, আজি বহুত দিন হ'ল, ভালে কেইদিন হ'ল বৰষুণ। একদম বাহিৰখন একদম কিবা হৈ গৈছে। এতিয়া মিতাক্ষী উঠি গ'ল, টোপনি শেষ হ'লনে? চ' এতিয়া যিহেতুকে ৰাতিপুৱা এতিয়া 9:30 বাজে, কিন্তু মিতাক্ষী মোৰো খোৱা হোৱা নাই, কিয়নো মই মিতাক্ষীক খুৱাই পেলাইহে ৰাতিপুৱা খাওঁ আৰু যিমান পাৰোঁ। চ' ৰাতিপুৱা হাজবেণ্ড গ'লগৈ, মায়েও খালে, আৰু এতিয়া আমি দুইটাই খাওঁ। ফাৰ্ষ্ট অলপ ৰুমটো চাফ কৰোঁ, কৰি পেলাই মিতাক্ষীক ফ্ৰেছ কৰাই দি আমি ওলাই গৈছিলোঁ। চ' কাপোৰবিলাক আছে, সেইখিনি এতিয়া জাপি লওঁ। বিচনা পৰা হৈ গ'ল মোৰ। আৰু এইপিনে মিতাক্ষী গৈছে আইতাকৰ লগত। উঠি তাই আইতাকৰ লগত অকণমান গৈ পেলাই খেলে, তাৰপিছতহে তাইৰ মানে দিনটোৰ কাম আৰম্ভ হয়। ইমান বেয়া হৈ গৈছে, গোটেই ঘৰখন ৰাতিৰ দৰে এন্ধাৰ হৈ গৈছে। আৰু এইপিনে আমাৰ ফুটুনিজনী বহি আছে, এইজনী আমাৰ ফুটুনি। মিতাক্ষীক আজি মই গা ধুৱাই নিদিলোঁ এতিয়া, কিয়নো বতৰটো ইমান বেয়া কৰি দিলে। তাইক জাষ্ট ব্ৰাছ কৰালোঁ, ব্ৰাছ কৰাই এতিয়া মই তাৰ বাবে লৈছোঁ এয়া ভাত, আৰু লাইটটো জ্বলাই দিব লাগিব। অ'কে, তাই এতিয়া কিতাপ পঢ়িছোঁ। এতিয়া তাইক একদম বৰষুণ দেখিলেনে? এনেকুৱা বৰষুণ একদম এতিয়াহে মানে এই ছিজনটো বাৰিষা ষ্টাৰ্ট হোৱা যেন লাগিছে। এইখন মোৰ বাগিচাখন, আপোনালোকে আগৰ ভিডিঅ' যদি চাইছে মোৰ গম পাইছে চাগে। এয়া মোৰ গোলাপ কেইজোপা, এতিয়া ফুল কেইটা নাজানো, আগতকৈ খুব সৰু সৰু হৈ গ'ল, আগতে খুব ডাঙৰ ডাঙৰ আছিলে। এই বৰষুণটো দেখিলে এটা গান খুব মনত পৰে, কি আছিলে? বৰষুণ 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 নামি অহা বৰষুণ। আপোনালোকে হাঁহিছে চাগে মোৰ গান শুনি, কিয়নো নাজানো। বৰষুণ যাক দেখি পেলাই গানটো মোৰ গাবলৈ মন গ'ল, নেহাঁহিব। কাৰ কাৰ বৰষুণ ভাল লাগে? মোৰো ভাল লাগে, কিন্তু এনেকুৱা বৰষুণ ভাল নালাগে লাগি থকা। এডাল মানে এজাক জোৰেই আহিব লাগে, পূৰা ধূলিখিনি নোহোৱা কৰি দিব লাগে, তাৰপিছত আৰু পূৰা ৰ'দ চিকিচিকীয়া ৰ'দ দিব লাগে, তেনেকুৱা বৰষুণে ভাল লাগে। কিন্তু এনেকুৱা একদম লেতেৰা আহিয়ে থাকে গোটেই দিন, বা বৰষুণ ভাল নালাগে। একদম কাপোৰ কানি দেখিছেনে? যিহেতুকে আমি কোৱাৰ্টাৰত থাকোঁ, মেলা এনেকুৱা জেগাও নাই। চ' বাৰাণ্ডাতে তেনেকৈ এডাল ৰছী টানি পেলাই মেলি দিছোঁ। আৰু এতিয়া মূৰৰ খোৱা লোৱা হৈ গ'ল, মিতাক্ষীক খাই পেলাই এতিয়া মই অকণমান ঘৰ চাফ কৰিম, দেখুৱাম আপোনালোকক। আমাৰ ঘৰটো মানে কি কলনীৰ ভিতৰত হয়, কোৱাৰ্টাৰ, কিন্তু তথাপিও ক'ৰ পৰা নাজানো ইমান ধূলি মাকতি আহি পৰে। মানে দুদিন যদি আমি ৰেগুলাৰ নুমুচোঁ, একদম লেতেৰা হৈ যায়, পূৰা ধূলি ধূলি। সেইদৰে মানে দিনটোৰ এটা টাইম উলিয়াই পেলাই মই চাফ কৰোঁ। আৰু বিশেষকৈ টিভি মানে এনেকুৱা যদি অকণমান লেতেৰা হয় ভালো নালাগে। চ' এনেদৰে চাফ কৰোঁ। যিহেতুকে মিতাক্ষীও আছে, তাইও এইবিলাক গোটেইবিলাক চুই থাকে হাতেৰে। চ' অকণমান যিমান পাৰোঁ চাফ কৰি ৰখাৰ চেষ্টা কৰোঁ। এতিয়া এইটো এটা শ্ব'কেছ হয়, এই শ্ব'কেছৰ ওপৰত মই এনেদৰে এটা মানি প্লেণ্ট থৈছোঁ, বেছিদিন হোৱা নাই। আৰু এইটো মই নিজে বনাইছোঁ। পটটো কিহৰ পট, বটলটো কিহৰ গম পাইছে চাগে। এইটো এটা চচৰ বটল আছিলে, দেখিছেনে ভালদৰে? চ' ইয়াত মই কালাৰ কৰি পেলাই এই বিটছবিলাক লগাই দিছোঁ। দেখাত এনেকুৱা হৈছে, দেখিছে?
কেনেকুৱা হৈছে কমেণ্টছত জনাবচোন। চ' এনেদৰে মই ইয়াত মানি প্লেণ্টটো ৰাখি দিছোঁ। আৰু এইটো সৰুকৈ গোপাল হয়। চ' এইটো এনেকৈ ইমান জেগাবিলাক ধূলি হয়। এয়া হাজবেণ্ডৰ লেপটপটো, এইটো অকণমান চাফা কৰি দিওঁ। এয়া চশমাবিলাক মই এনেদৰে এইটোৰ ওপৰতে অকণমানকৈ এনেকৈ ষ্টেণ্ড বনাই লৈছোঁ, নিজে বনোৱা ষ্টেণ্ডেই এনেদৰে বনাইছোঁ। আৰু মিতাক্ষীৰ এয়া কক হয়, এইটো ইয়াতে ৰাখি দিওঁ এতিয়া। আৰু এয়া হাজবেণ্ডৰ চশমা মোচা কাপোৰ। চ' এইখিনি হাতৰ কিবা কাৰণত গেপ হৈ যায়, নেক্সট দিন আৰু সেইখন জেগা চোৱাৰ কেপাচিটি নাথাকে আৰু। গ্লাছখন এনেদৰে মুচিছোঁ। মিতাক্ষী কাৰোবাৰ লগত কথা পাতি আছে। এতিয়া মই মিতাক্ষীক গা ধুৱাই দিম। তাৰ আগত মিতাক্ষীৰ মুখত আৰু গাত এটা বস্তু লগাম, সেয়া আজি শ্বেয়াৰ কৰিম আপোনালোকক। এয়া দেখিছেনে? এয়া বেচন আৰু গাখীৰ। এই বেচনত মই অকণমান হালধি গুড়িও মিলাই থৈ দিছোঁ। এতিয়া গাখীৰ লৈছোঁ বাটিত। এতিয়া গাখীৰ আৰু বেচন এনেদৰে পূৰা হাতেৰে মিলাই লৈ আছোঁ। এতিয়া এইখিনি মই মিতাক্ষীৰ মুখত আৰু গাত দিম। এনেদৰে আপোনালোকে ইউজ কৰিব পাৰে। ইয়াত ডাঙৰেও লগাব পাৰে আৰু আপোনাৰ কণমানিজনীকো লগাব পাৰে। বেচনটো আগৰ দিনত মানুহেতো আৰু চাবোন ইউজ কৰা নাছিল, বেচনে গাত ইউজ নকৰিছিলে। চ' চাবচোন লগাই পেলাই কেনেকুৱা লাগে আপোনালোকক। মিতাক্ষী ৰেডি হৈছে লগোৱাৰ বাবে। এতিয়া মই তাইক ধুনীয়াকৈ এনেদৰে মুখত, আজি তাই অকণমান মানে কি আৰু মানে এই কৰিছে, কাৰণ তাইক মই এনে বাথৰুমতে যিহেতুকে লগাই পেলাই তাতে লগাওঁ। আজি তাই মোক সুধি আছে আজি কিয় ইয়াতে লগাইছোঁ ৰুমৰ ভিতৰত। চ' এনেদৰে গোটেই মুখখনত লগাই অকণমান এনেকৈ চুলিত লাগিব চাবা, কিন্তু চুলিত নলগাব। এনেদৰে গোটেই মুখ এনেকৈ ভালদৰে অকণমান লগাই পেলাই অকণমান সময় এইটো থৈ দিম। সেইখিনি সময়ত মই তাইৰ গোটেই গাত লগাই অকণমান গাত লগাই মই কিন্তু তাত শুকাব নিদিওঁ। জাষ্ট হাতখনত এনেদৰে লগাই এনেকৈ পিহি দিব। এনেকৈ পিহি গ'ল। আৰু এতিয়া তাই কিতাপ কোৱা কি কৰিবা এতিয়া? অঁ, প্ৰথমতে ABCD। এতিয়া কি কিতাপ কৰিবা উলিয়াই লোৱা। এয়া সৰুকৈ তাই টেবুল এইখনতে মই যিহেতুকে কোৱাৰ্টাৰত থাকোঁ, মানে ৰুমকেইটা বহুত কনজাষ্টেডে হয়। চ' এনেদৰে মই এখন সৰু টিকলা টেবুল তাইৰ বাবে হেৰি কৰিছোঁ। ইয়াত জেগা অকণ ওলাই লৈছোঁ। ৰাইমছ পঢ়িবা দিয়া, অকণমান পঢ়াই শুনাই দিয়া। কি পঢ়িবা? 5 Little Monkeys দিয়া হ'লে থিয় হৈ এক্টিং দি কোৱা, পজ দি 5 little monkeys jumping on the bed. One fell off and bumped his head. Mama called the doctor and the doctor said, "No more monkeys jumping on the bed." Very good. Clapping. তাই নিজে ক্লেপিং বজাইছে দেই। এতিয়া কি কৰিবা মিতাক্ষী? মই ABCD লিখি আৰু এয়া কি আঁকিছা? ইমান আৰ্ট কৰিছা, একদম পেজ ফুটাই দিছা। আৰু এয়া কি ড্ৰ কৰিছা? এইটো কি হয়? এইটো কি হয়? এয়া
মুখ যেনো লাগে এয়া ভৰি যেন লাগে এয়া নেজ যেন লাগে কি এয়া বনাইছা দিয়া এতিয়া কি লিখিবা লিখা আমি তাক্সি এতিয়া লিখি আছে নেক্সট A B C D A B C D E F G H I J K L X Y Z কমপ্লিট কেনেকুৱা হৈছে ভেৰি গুড মই পঢ়া শুনা নেকি cursive letter A B C D A B C D E F G H I J K L M N O P Q R S T U V W X Y Z ভেৰি গুড এতিয়া আমি তাক্সি লিখি আছে এয়া দেখা পাইছে চাগে হাঁহি পুৰা চ' এনেদৰে অকণমান সময় তাইক পঢ়াই চ' আজি মই অকণমান এটা ভিডিঅ' বনালোঁ চ' আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু মই যিটো মিতাক্ষীৰ স্কিনত এপ্লাই কৰিলোঁ সেয়াও আপোনালোকে আপোনাৰ কণমানিজনী বা আপোনালোকেও ইউজ কৰি চাবচোন আৰু যদি ফল পায় তেতিয়াহ'লে নিশ্চয় জনাব তেতিয়ালৈকে বাই বাই